এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। যদি তেখেত প্ৰকৃততে মানুহ, যদি তেখেত এজন হৃদয়বান মানুহ, যদি সঁচাকৈ তেখেত এজন প্ৰজাবৎসল ৰজা, ৰজা বুলি ক'ব নাপায়, মানে মই বস্তুটো বুজাবৰ কাৰণে কৈছো, যদি তেখেতে সঁচাকৈ গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে, তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। তদুপৰি যিবিলাক গৰু মৰিছে, গছ-গছনি মৰিছে, তাৰ নিজস্ব এটা ক্ষতিপূৰণ থাকে, সেইটো NDRFৰ পৰা আহি যাব, আমাৰ NDRF পুঁজিৰ পৰা আহি যাব। সেইটো কথা মই কোৱা নাই, সেইটো এডিশ্যনেল, সেইটো এক্সট্ৰা। কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে। মই আপোনাক কৈছো যে 10 লাখ টকাটো তেনেই কম টকা। মানুহৰ যি ক্ষতি হৈছে, সেই ক্ষতিত 10 লাখ টকাটো একেবাৰে কম টকা। এটা পৰিয়ালে 4টা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি আৰ্জন কৰিছিলে, সেই গোটেই সম্পত্তি শেষ হৈ গৈছে। গতিকে যাৰ যাৰ ভিতৰত পানী সোমাইছে, ঘৰৰ ভিতৰত, তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো।